হেল্ল' এভৰিৱান, সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বেছি শুভকামনা জনালোঁ। আশা কৰোঁ নতুন বছৰত সকলোৰে সপোনবোৰ পূৰণ হওক। মই মাৰ পৰা শিকি ক্লাছ 8-9ৰ পৰাই ঊলৰ কামবোৰ কৰি আছোঁ যদিও 2025ত আপোনালোকে মই কৰা ঊলৰ কামবোৰত বহুত বেছি মৰম দিলে। তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। মই বনোৱা ঊলৰ বস্তুবোৰত মই বহুত বেছি এডভাৰটাইজ নকৰোঁ। কেতিয়াবা এখন দুখন ফটো তুলি হোৱাটছএপত ষ্টেটাছ লগাওঁ আৰু কেতিয়াবা ইনষ্টাগ্ৰামত ষ্টৰি দিওঁ। তাৰ পৰাই যে আপোনালোকে মোক ইমান বেছি মৰম দিব মই ভবাই নাছিলোঁ। তাৰ বাবে আকৌ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ। ভাবিছোঁ নতুন বছৰত মই অলপ ছ'চিয়েল মিডিয়াত এক্টিভ থাকিম আৰু মই যিবিলাক বস্তু বনাওঁ সেইবিলাকৰ অলপ আপডেট দি থাকিব চেষ্টা কৰিম। সঁচা কথা ক'ব গ'লে মই অলপ এলেহুৱা, মিনি ব্লগবিলাক দিম বুলি মই শ্বুট কৰি থৈ দিওঁ, কিন্তু এডিট কৰাৰ এলাহতে থাকি যায় ভিডিঅ'বিলাক দিবলৈ। মই 3-4 মাহৰ মূৰত এটা দুটা ভিডিঅ' দিওঁ, সেইবিলাকতে আপোনালোকে ইমান বেছি মৰম দিছে। আশা কৰোঁ মোৰ নতুন ভিডিঅ'বিলাকতো আপোনালোকে বহুত বেছি মৰম দিব। ভিডিঅ'টো যিহেতু আৰম্ভ কৰিছোৱেই, আজিও ভাবিছোঁ কিবা এটা নতুন বস্তু বনোৱা আপোনালোকক অলপমান আপডেট দিওঁ। 2025 বছৰটো বেলেগৰ অৰ্ডাৰবিলাক কমপ্লিট কৰোঁতে গ'ল। ভাবিছোঁ নতুন বছৰৰ আৰম্ভণিতে নিজৰ কিবা এটা বনাই নতুন বছৰটো আৰম্ভ কৰোঁ, নিজৰ কাৰণে কিবা এটা বনাওঁ। তাকে কি বনাওঁ আপোনালোকক দেখাই আছোঁ, চাই যাব। এই 4টা কালাৰত মোৰ কাৰণে এখন মাফলাৰ বনাম বুলি ভাবিছোঁ। আৰম্ভ কৰিছোঁ বাৰু। মাফলাৰ মাজৰখিনি মাজৰ ফুলখিনি এইখিনি বনাই কমপ্লিট হৈছে। বাকী ফাইনেল লুকটো আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত জনাই আছোঁ। মোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে চাই। যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধন্যবাদ।